নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ বহুত বিতৰ্ক চলি আছে ছ'চিয়েল মিডিয়াত। বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰেজাল্টক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল অতি সোনকালে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। কিন্তু এতিয়ালৈকে দিয়া নাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট, আৰু ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে বহুত বিতৰ্ক চলি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অভিযোগ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক লৈ, আৰু ইয়াক লৈ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। আৰু ইয়াৰ পূৰ্বেই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনালে অতি সোনকালে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। 30 মেত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল, আৰু এদিন পিছত 31 মেত দিয়া হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে www.assam.gov.in ৱেবছাইটত চাব পাৰিব নিজৰ ৰেজাল্টসমূহ। লগতে ভিডিঅ'টো এটা লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাবলৈ। ধন্যবাদ।